নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই চেনেল অসমীয়া ৰক্স। সকলোকে নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। সকলোৱে যাতে বছৰটো ভাল হৈ যাওক। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নতুন বছৰ বুলিলেতো আৰু মই ঘূৰিম বুলি ওলালোঁ অলপ। দুইটাৰে ডিউটি অফ আছে, গতিকে চাই থাকক আমি ক'ত ক'ত যাম। আজি ওলালোঁ আৰু দিনটোৰ কাৰণে দেই দুটাই। ক'ত যাওঁ ঠিক নাই আৰু আজি। ক'ত যাবি? হা ঠিক নাই, গৈ থাক গৈ। A few moments later. বহুত আহিলোঁ, এতিয়া ভোক লাগিছে, কিবা এটা খাই লওঁ। কি হবে গাহৰি? হা গাহৰি না হাঁহ? না গাহৰি হাঁহ দুটামান। বাগ বাগ পানী বাগ পানী বাগ। আমাৰ ডাঙৰ কেইটাৰ লগত আহিছে। কি কি আছে? আমাৰ ডাঙৰ কেইটাৰ লগত ইয়াত আহিছোঁ। এই কি আহিব? খাকি দিব চাব মিলি। কি আছে মজাকে দিছে আৰু। এইটো আহি গ'ল স্পেচিয়েল গাহৰি আৰু খৰিচা লগত হাঁহ। টপা দিলি আৰু তাকেইতো খাবলৈতো আহিছোঁ, খাবই লাগিব। 2000 years later. খাই হৈ গ'ল এতিয়া। এতিয়া ক'ত যাবি ভাই? হেলমেটটো লগাই লওঁ, আজিকালিতো ডাবুল হেলমেট নহ'লে নহয়েই আৰু। ভালেই কৰিছে নেকি? ডাবুল হেলমেট লগাই ল'লোঁ। এতিয়া কাম কৰি কিবা পাতিছে ন? আঁতৰ যি গেট লগাইছে। মহিমা এইফালেই যায়। হা আচ্ছা। I keep a photograph in which we want a love caught in your eyes, waiting for the sunrise. নাগালেণ্ড বৰ্ডাৰ পালোহি আমি। এয়া এইখিনিতে নাগালেণ্ড বৰ্ডাৰ। ঘূৰি দিওঁ আৰু এতিয়া। যাওঁগৈ। A few moments later. এতিয়া এটা বেলেগ ফালে যাব। এইফালৰ পৰা আহিছিলোঁ। ৰাস্তা দি নাজিও যাব পাৰি, গেলেকীও যাব পাৰি।
কিমান দূৰ যাব লাগে আমি আৰু আহি আছে গৈ আছে মানুহ পিকনিক প্লেচলৈকে গৈ আছে হা পাইছোহি হা চাগে এইটো পাৰ্কিঙে হয় মোক গম পাইছা নে নাই খোজকাঢ়ি নাযায় এটা ব্ৰিজ আছে সেই ব্ৰিজটো পাৰ বহুত ভিৰ হৈ আছিলে নোসোমালোঁ আমি উভতি যামগৈ দেৰি হৈ যাব আমাৰ যাব সেইটো কাৰণে নোসোমালোঁ এতিয়া উভতি আহি আছোঁ আৰু বজাৰ বহি আছে মেকিপুৰ বজাৰ কিন্তু জেগাটো মেকিপুৰ বুলিয়ে কয় দেওবাৰ বুলি বহিছে নে বজাৰ সাপ্তাহিক বজাৰ 1 hour later. এতিয়া পালোহি এতিয়া কিবা এটা খাই লওঁ কি খাম আজি গোলাপ জামুন খাম গোলাপ জামুন খাবলৈ বহুত ধুনীয়া হয় ইয়াৰ দিছ খাই অৰ্ডাৰ বহুত টেষ্টি হয় গোলাপ জামুন আছে A few moments later. উভতি আহিলোঁ এতিয়া ৰুম পাবই হ'ল আহি পাম আৰু দোকানত লৈছে লৈ থোৱা কিবা এটা লৈছে তামোল খাইছে আমি আৰু অলপ আছে Later. কৰিলোঁ দিনটো বহুত আজি আহি পালোঁ এতিয়া ৰুম সকল ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু এটা লাইক মাৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ